Hello guys, welcome back to my YouTube channel. আপোনালোকক পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম ঔটেঙাৰ কচু দালি আৰু হাঁহে পচলাই। আপোনালোকে আগলৈ চাই থাকক। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেন্ট আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আপোনালোকে চাই থাকক আগলৈ মই কেনেকৈ কচু ঔটেঙাৰ দালি বনাম। এইখিনি মই নাই কাটি লৈছোঁ। আৰু এইখিনি ঔটেঙা দাইলত দিলোঁ, একেলগতে চব ভৰাই দিছোঁ। কচুখিনি দি দিম দাইলতে চব। নিমখ হালধি নিজৰ পৰিমাণত দিব। দেখিছে কুকাৰ ঢাকনখন মাৰি অকল দুটা চিটি মাৰিলে হ'ব। তাৰপিছত আমি নহৰু আদা দি তেল মাৰিম। আহক আপোনালোকে চাই যাওক আগলৈ। পিছে আমাৰ দাইল ৰেডি হৈ গ'ল। এতিয়া দাইলখিনি তেল মাৰিব লৈছোঁ। এইখিনি পিঁয়াজ, জলকীয়া, আদা, নহৰু। তেল গৰম হৈ আছে, জলকীয়াখিনি দি দিছোঁ। দেখিছে পিঁয়াজ আৰু জলকীয়া ধুনীয়াকৈ ৰঙা হৈ গৈছে। এতিয়া নহৰু দিম, আদা নহৰু ইয়াতে দি দিছোঁ। এতিয়া এইখিনি দাইলত ঢালি দিম। এয়া আমাৰ দাইল ৰেডি হৈ গৈছে, আপোনালোকে দেখা পাইছে। ইয়াৰ পিছত বনাম কুকুৰা মাংস পচলা। কেনেকৈ বনাম চাই থাকক আগলৈ। আমাৰ এইখিনি পচলা কাটি হৈ গ'ল। এইখিনি আলু, পিঁয়াজ, জলকীয়া, তেজপাত, এই মছলাখিনি দেখিছে, পাঁচফোৰণ, মিট মছলা, ৰেড চিলি, এইখিনি জালুক। আপোনালোকে চাই যাওক আগলৈ। এই তেলখিনি গৰম হৈ আছে, পাঁচফোৰণ দিছোঁ। আদা ৰচুন পেষ্ট দিছোঁ। এই হাঁহ মাংসখিনি দি দিছোঁ। এতিয়া আৰু অকণমান জালুক দিছোঁ। দেখা পাইছে আপোনালোকে, এইটো ৰেড চিলি, তেজপাত দি দিছোঁ। নিমখ হালধি আপোনালোকৰ সোৱাদ অনুযায়ী দিব। ধুনীয়াকৈ মিক্স কৰি দিছোঁ, তাতে নিমখখিনি আৰু হালধিখিনি ভালকৈ মিক্স হৈ যাওক। অলপমান চিকেন মছলা দি দিছোঁ আৰু অকণমান জিৰা দি দিছোঁ। মাছখিনি ভালদৰে হিলাই দিওঁ। আলুখিনি দি দিওঁ মাংসখিনিৰ লগতে। দেখিছে আপোনালোকে, মই ল' ষ্টিমত মাংসখিনি ভাজি আছোঁ। এইখিনি ভালদৰে সিজাৰ পিছতেহে মই পচলাখিনি দিম। 15 মিনিট ভজাৰ পিছত মই এতিয়া পচলাখিনি দি দিছোঁ।
এয়া দেখিছে আপোনালোকে মায়ে নহৰু গুচাই আছে, ভণ্টিয়ে পাতবোৰ ছিঙি আছে, চাটনিৰ কাৰণে ৰেডি কৰি আছে। এয়া দেখিছেনে আপোনালোকে মোৰ চাটনি বনাবলৈ কাৰণে সঁজুলি তৈয়াৰ হৈ গ'ল। এইখিনি পদিনা, আদা, নহৰু, জলকীয়া, ধনিয়া আৰু এইখিনি ভেদাইলতা। এতিয়া চাটনিখিনি মিক্সাৰত মাৰি লওঁ, আপোনালোকে চাই থাকক। এয়া দেখিছে আপোনালোকে খুব ধুনীয়াকৈ চাটনিখিনি হৈ গ'ল, আমাৰ এতিয়া ৰেডি হৈছে। এতিয়া ইয়াত নিমখ দিম 2 চামুচ। এতিয়া তেতেলী দিম। দেখিছে আপোনালোকে মই আগতে কৈছোঁ আপোনালোকে নেমু দিব পাৰে। তেতেলী দিলে সোৱাদটো একদম ধুনীয়া হয় মানে। কেতিয়াবা আমো দিব পাৰে, কেঁচা আমটো। টেঙা অকণ হ'লে চাটনিখিনি খাই ভাল লাগে। মাংসখিনি পচলাকৈ ভালকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত আমি 10-15 মিনিটমান ঢাকি থৈ দিম। জিমি এতিয়া গা ধুই লওঁগৈ, পচলাখিনি সিজে মানে। এইজনী এতিয়া গা ধোৱা হৈ গ'ল। খেলিছে। জিমি এলছা জিমি এইজনী মোৰ ভণ্টি হয়। এইজনী হৈছে আমাৰ মা, ভণ্টি ইয়াত আমলখি বুটলি আনিছে তাকে। এয়া দেখিছে আপোনালোকে পচলাখিনি ধুনীয়াকৈ সিজি গৈছে। এয়া পানীখিনি ধুনীয়াকৈ শুকাই গৈছে। আপোনালোকে দেখিলে আমি শুকানকৈ থৈছোঁ। আপোনালোকে গ্ৰেভি বনাইও খাব পাৰে, নিজৰ মানে ইচ্ছা অনুযায়ী আৰু যেনেকৈ ভাল পায় আপোনালোকে খায়। এইখিনি ৰেডি হৈ গ'ল। ইজনী মোৰ ভণ্টি আমলখি খাই আছে। এয়া দেখিছেনে এইজনী আমাৰ জিমি বাইদেউ। জিমি নাচায় এজনী চাই বোলে 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 কি হ'ল কি হ'ল হাই কৈ দিয়া, হাই কৈ দিয়া। এয়া দেখিছে আপোনালোকে মোৰ ৰেচিপি ৰেডি হৈ গ'ল। এইখিনি হাঁহে পচলাই, এইখিনি ঔটেঙা কচু দালি, দেখিছে এইখিনি চাটনি। এয়া আপোনালোকেও এনেকৈ বনাই চাব আৰু মোক কমেণ্ট কৰি জনাব খাই কেনেকুৱা পাইছে। আৰু যদি এনেকৈ আপোনালোকে খাইছে মোক কমেণ্ট কৰিব। ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানখিনিতে সামৰণি মাৰিছোঁ।